19 নম্বৰ ৱাৰ্ডত চলিছে অৰুণোদয় আঁচনিৰ নামত লুণ্ঠন ৰাজ। অৰুণোদয় আঁচনিৰ নামত চলিছে ব্যাপক লুণ্ঠন আঁচনি। গোৱালপাৰা 19 নম্বৰ ৱাৰ্ডৰ নিবাসী সুৰমান আলীৰ কন্যা সালেহা বেগমৰ ঘৰতেই চলিছে লুণ্ঠন ৰাজ আঁচনি। অৰুণোদয় আঁচনিৰ নামত 20 টকাত বিক্ৰী কৰিছে লোন নথকা কৃষকৰ পঞ্জীকৰণ আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ প্ৰপত্ৰ। কিন্তু লোৱা নাই এই যোজনাৰ অত্যাৱশ্যকীয় নথি। অৰুণোদয় আঁচনিত প্ৰয়োজনীয় নথিৰে পূৰ কৰিছে এই দুই যোজনাৰ প্ৰপত্ৰ। নিচলা অধিকাংশ ৰাইজে মাহিলী 830 টকা পোৱাৰ আশাতে এই গিৰাকী সালেহা বেগমৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰায় 15 দিন ধৰি চলিছে বেগমৰ ঘৰত এই লুণ্ঠন ৰাজ। হঠাৎ তৎপৰ হল সচেতন যুৱক। উপস্থিত হল ৱাৰ্ড কমিশনাৰ গায়ত্ৰী নাথ আৰু উপস্থিত হল বেগমৰ ঘৰত নৰ্থ ইষ্ট লাইভ টুডেৰ সাংবাদিক। উপস্থিত হয় গোৱালপাৰা আৰক্ষীও। জব্দ কৰে সকলো জমা নথি পত্ৰ। কিন্তু গ্ৰেপ্তাৰ কৰা নহল সালেহা বেগমক, কাৰণ আৰক্ষীৰ লগত নাছিল মহিলা কনিষ্টবল। যদিও লগে লগে গায়ত্ৰী নাথে এটি গোচৰ ৰুজু কৰে, পৰৱৰ্তী সময়ত সালেহাক প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। গোৱালপাৰাৰ পৰা ৰমেন মণ্ডলৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। কাগজ জমা নিব, আই কার্ড, অ্যাকাউন্ট, ফোন নাম্বার 20 টাকা করে দিবা লাগবে, এটা কইছে। আমি কইছি যে কে 20 টাকা কম, সরকারে তো 20 টাকা নেওয়ার রুল দেয় নাই কে। সরকারে হ্যাঁ আঙ্গর ডকুমেন্টসটা নিবার দিছে। সরকারে হ্যাঁ আঙ্গর লকডাউনের জন্য হ্যাঁ আঙ্গর চলবা কানে আঙ্গর আপনারা কি কইছে? একা কথা কইছে, আমাকে কইছে। ময়ূর কইছে নাগন কইছে আমি কিনব না আপোনালোকে ক'ৰ পৰা আহিছে? এই মৰিমনগৰৰ পৰা। ইয়াতে মোটামুটি কেইদিনমানৰ পৰা ইয়াতে মানুহ গোট খাই আছে? মই আজি নাজানো, আমি আজি আহিছো। বাইদেউ, অভিযোগ আছে অৰুণোদয় আঁচনিৰ বাবে আপুনি যি ডকুমেণ্ট জমা লৈ আছে, কি হয়? এইটো বীমা যোজনা। কি হয় বীমা যোজনা? অলপ সবিশেষ জনাওক, কি আঁচনি আছে এইটো? বীমা যোজনা কি আঁচনি আছে? চাই লওক। না, আপনি কৈ দিলে ভাল হয়। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ইয়াতে আচলতে ফৰ্ম ফিল আপৰ কাৰণে কিবা পইচা লাগে? নালাগে, এনে খালি 20 টকা ল'ব কৈছে। কোনে ল'ব কৈছে আপোনাক? ওপৰৰ পৰা। কোন ওপৰৰ পৰা কৈছে? কোনজন ব্যক্তিয়ে কৈছে? ইচ্ছা কৰি যোনে দিয়ে সিহঁতৰ লয়, আৰু যোনে নেদেয় নাই। আপোনালোকে এইখিনি পৰ্যন্ত কৈছে যে যদি 20 টকাটো জমা নিদিয়ে তেতিয়াহ'লে টেবুলৰ কাগজ টেবুলতে থাকিব, ওপৰত নাযাব। এইটো কাই কৈছে? আপোনালোকৰ সন্মুখতে এতিয়া মানুহ আছে। আপুনি আহকচোন, ইয়াতে প্ৰমাণ আছে। ইয়াতে অৰুণোদয় আঁচনিখন মহিলাসকলক আগবঢ়াই লৈ যোৱাৰ কাৰণে, মহিলাসকলক ফিনেন্সিয়েলি ছাপৰ্ট দিয়াৰ কাৰণে চৰকাৰে লোৱা এখন অভিলাষী আঁচনি। যদি চৰকাৰে এই আঁচনিখন দিছে দুখীয়া মহিলাখিনিৰ কাৰণে, তাতে 20 টকা কিয় 20 পইচাও ল'ব লগা কোনো ধৰণৰ কথা আহি পৰা নাই, নপৰে, সেয়া চিৰসত্য। ইয়াতে হয়তো কোনোবা দুষ্ট চক্ৰই এক ৰাজনৈতিক ষড়যন্ত্ৰ কৰি এই আঁচনিখনক এক বিপথে পৰিচালিত কৰিছে। আৰু ইয়াতে বাহিৰা মানুহে ল'ব লগাকৈ আঁচনিখনত বাহিৰা মানুহে কাগজ ল'ব লগাকৈ বা নেটৰ পৰা কিবা উলিয়াব লগা একো বস্তু নাই। ফাৰ্ষ্ট পাব্লিকে ইয়াতে কি কৰিব, আঁচনিখনৰ কাৰণে এপ্লাই কৰিব কনচাৰ্ণ মিউনিচিপালিটি এৰিয়াত ৱাৰ্ড কমিশনাৰ আৰু পঞ্চায়তবিলাকত পঞ্চায়ত সচিবৰ তাত। তেওঁলোকে এপ্লাই কৰাৰ পিছত সেইখিনি মিউনিচিপালিটিৰ ৱাৰ্ড কমিশনাৰ আৰু পঞ্চায়ত সচিবে জিলাখনত জমা কৰিব। জিলাৰ এখন কমিটি বনাই দিছে চৰকাৰে, আৰু সেই কমিটিখনে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াতে আৰু বাকী টকা ল'ব কাৰণে বা হেৰি কৰিবৰ কাৰণে এইবিলাক এটা মানে নিজস্ব এটা ষড়যন্ত্ৰ, আৰু এই দুখীয়া ৰাইজখিনিক এক বিভ্ৰান্তি আৰু বিপথে পৰিচালিত কৰাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ যেনহে অনুভৱ হৈছে। ইয়াত বাকী আৰু ক'বলগীয়া তেনেকুৱা মই দেখা নাই। কিন্তু এটা কথা সদায় ধৰিব, এই স্কিমবিলাক পাবৰ কাৰণে ক'তো 10 পইচা খৰচ কৰিব নালাগে। আৰু নিজৰ কাগজখন জেৰক্স কৰিবৰ কাৰণে সেইটো নিজে জেৰক্স কৰি দিব, কাগজখিনি দিব, তেওঁলোকে চিলেকশ্যন হোৱাৰ পিছত তেওঁলোকে